নমস্কাৰ জনাইছোঁ সকলোকে চাওকচোন আমাৰ জেগাডোখৰ কিমান ধুনীয়া এই জেগাডোখৰৰ নাম হৈছে বিশ্বনাথ ঘাট কোন কোন আহিছে কমেণ্টত জনাব আৰু যিসকল অহা নাই আহিব বহুত ধুনীয়া ইয়াতে ৰঙা টাপুৰ শ্বুটিঙো হৈছিলে বহুত ধুনীয়াকৈ মানে আমি চাইছিলোঁ ওচৰৰ পৰা ৰঙা টাপুৰ যিকণ মানে শ্বুটিং ইয়াত হৈছিলে সেইখিনি একদম ওচৰৰ পৰা চাইছোঁ যেতিয়া টিভিত চাই আছিলোঁ বহুত ভাল লাগিছিলে বা আমাৰ গাঁৱতে কৰা শ্বুটিং এনেকৈ আৰু এয়া আমাৰ যোগাৰ হৈ গৈছে যাবলৈ আমি ৰেডি হৈছোঁ আৰু আমাৰ এতিয়া টিকলাটো চাওকচোন কিমান ধুনীয়া সকলোখিনি আমি এতিয়া যাম নদীলৈ আৰু ইয়াৰ পৰা আমি অকণমান খোজকাঢ়িব লাগিব বালি পৰি আছে নাৱৰে যাম সেই যে সেউজীয়া দেখিছে এইপিনে সেউজীয়া যে দেখিছে সেইপিনে আমি যাম তালৈকে যাম তাত এটা ডাঙৰ এলেকা আছে তাতে পিকনিক খাই মানুহে আৰু মন্দিৰো আছে তাত যিসকলেতো আহিছে গম পাইছে আৰু বহুত ধুনীয়া পৰিৱেশ নদীৰ পাৰবিলাক এনেও ধুনীয়া বহুত ভাল লাগে বহি পেলাই ইয়াত কেতিয়াবা যদি মনটো একদম বেয়া লাগি থাকে আপুনি ইয়াত আহি পেলাই বহি চাব নদীৰ পাৰত ইয়াতে বুলি নহয় নদীৰ পাৰত বহি চাব বহুত ভাল লাগে শান্তি লাগি যায় এখন নাওতে আমি যাম এখনতে হৈ যাব আমাৰ ইমানো মানুহ নহয় আমি গোটেই ঘৰখনেহে আহিছোঁ আৰু বাকী বেলেগ বাহিৰা কোনো মানুহ নাই আমাৰ নিজৰ পৰিয়ালটোৱে আহিছোঁ এজনকৈ চব আমি এতিয়া উঠিম আৰু নাৱত মোৰ ভয় লাগে বহুত ভয় লাগে মানে এতিয়াতো অকণ কমেই ভয় লাগে বাৰিষাতো আপোনাৰ নদীখন যেতিয়া উফন্দি আহে তেতিয়া আপুনি নাৱেৰে পাৰ হ'ব নোৱাৰে মানে পাৰে যিসকলৰ বহুত এক্সপিৰিয়েঞ্চ আছে মানে জেণ্টছসকল পাৰে একচুৱেলি মহিলাসকলে ভয় কৰে আৰু এতিয়া যাত্ৰীবিলাকো আহিছে নদী পাৰলৈ এইটো আমাৰ চন্দন দেখিছেনে কেনেকৈ এনি টাইম ফোনতে ব্যস্ত হৈ থাকে এইপিনে আমাৰ টিকলাটোক লৈ পেলাই পনীতা আহি আছে তাতে মানে মই এটা কথা ক'ম বুলি ভাবিছিলোঁ আপোনাক কি যিসকল বাৰিষাত যাত্ৰী কোনো নাহে বাৰিষাত সিপাৰে যাবলৈ কিন্তু এতিয়া বহুত মানুহ আহে সিপাৰলৈ যাবলৈ ধুনীয়াকৈ মন্দিৰ চাবলৈ সেইপিনে মন্দিৰো আছে আমি য'ত পিকনিক খাবলৈ গৈছোঁ তাত মন্দিৰো আছে সেইকাৰণে নাৱেৰে পাৰ হৈ যাত্ৰীবিলাক যায় চাবৰ কাৰণে মঠ মন্দিৰ চাই ধুনীয়াকৈ ফুৰে তাত ফুৰিব পৰা জেগা আছে আছিয়ানাৰ এখন ৰিজৰ্ট আছে ভাল লাগে আৰু এপিনে আমাৰ নাও চালক হৈছে আমাৰ বৰ্থাৰ ল'ৰাটো চিমুথু এই ধুনীয়াকৈ নাও চলাব জানে তাৰ নিজৰে নাও হয় এখন আমি এতিয়া আহি পাই গ'লোঁ সোনকালে পাই গৈছোঁ কাৰণ এতিয়া নদীৰ পানী কমি আছে সেইকাৰণে পটককৈ পাই গ'লোঁহি আৰু এইপিনে বস্তু বাহিনী নমাই লৈ পিনে গৰাটো উঠিব লাগিব আকৌ গৰাটো উঠিলোঁ পোৱালীয়ে বেয়া শাস্তি আৰু দেই বেচেৰাটো চৰিয়া লৈ পেলাই উঠিছে আৰু আহিছে এইপিনে চাওক কিমান ধুনীয়াকৈ আমি এটা ৰাস্তাৰে গৈছোঁ ৰেলিং লগাই থোৱা আছে দেখিছেনে ৰাস্তাটোত আচলতে ইয়াতে বহুত শিল আছে এইখিনি নদীৰ পাৰতে আমি খাম এনেকুৱা এটা জেগা আমি চইচ কৰিব লাগিব য'ত মানে ছাঁহো পৰি থাকে আৰু বস্তু থ'বৰ কাৰণেও যোগাৰ ধুনীয়া হয় তেনেকুৱা এটা জেগা চাব লাগিব বুলি ভাবি থাকোঁতে পাই গ'লোঁ ওচৰতে তাৰপিছতে আৰু এতিয়া পানী আনিবলৈ আহিছোঁ সিহঁতক বহিবলৈ দি সৰু পোৱালীকেইটাক খেলিবলৈ দি পেলাই পানী কঢ়িয়াই দিছোঁ পানীখিনি বাৰু ওচৰতে আছে আমাৰ পানীখিনি কঢ়িয়াই পেলাই সিহঁতৰ লগত অকণ খেলিলোঁ আকৌ এনেই খোজকাঢ়িব পাৰে আজি আকৌ চুচৰিছে এই ফূৰ্তিতে এইবিলাক কৰি আছে এইপিনে দৃষ্টি আৰু মৃগাংকই পূৰা খেলি আছে আৰু ইয়াৰ মাজতে ময়ো সোমাই দিওঁগৈ মাজে মাজে বহুত ধুনীয়া দেখিছেনে কোৰিয়ান পোৱালিৰ নিচিনা পিনে আমাৰ শান্তি আৰু পনিতাই মিলি চাহ বনালে ইহঁতক সৰু পোৱালীকেইটাক ডিম দিছোঁ চাহ দিয়া নাই ইহঁতক গাখীৰ চাহ কাৰণ পিনে চব্জি কাটি মেলি হৈছেগৈ আৰু আমাৰ পিনে চিমুটোৱে চাহ খাই শুই গ'লগৈ তাৰ বোলে নাও চলাই ভাগৰ লাগিছে সেয়াই আৰু চব্জি কাটিছে আৰু পিকনিকত কি হয় আৰু হুলস্থুল হাঁহি সেইবোৰে আৰু আচলতে আমি এইটো সৰুকৈ আহিছোঁ ইয়াতে আমাৰ ডেক চেক একো লগোৱা নাই আমাৰ মাংসখিনি ধুনীয়াকৈ ধুই আনিমগৈ এতিয়া চুমুৱে ময়ে গৈছোঁ তাই মাংস ধুইছে মই মোবাইলটো ধৰি লৈছোঁ আৰু সেয়াই আৰু মাংসখিনি ধুই হোৱাৰ পিছতে মই দেখাই আছোঁ ৰ'ব আপোনালোকক দেই আমাৰ এই মাংস ধুই থকা জেগাটোৰ পৰা মোৰ গাঁওখনৰ জেগাটো কিমান ধুনীয়া মানে ইয়াতে দেখাই দিছোঁ ৰ'ব দেই ৰ'ব 1 ছেকেণ্ড ৰ'ব তাইক মাংসখিনি ধুৱাইতো মানে তাই দুবাৰ মাংস ধুব বোলে মাংসখিনি তাইক ধুৱাই লৈহে মই আপোনাক আমাৰ গাঁওখন দেখাই আছোঁ মাংসখিনি তাই ধুই একদম মানে খেতা কৰি পেলালে পূৰা ধুইছে আৰু
তাৰপিছতে মই দেখাই আছোঁ ৰ'ব এতিয়া চাওক কিমান ধুনীয়া জেগা দেখিছে সেয়া মোৰ ঘৰ সেইপিনে আছে মানে ঘৰ আৰু সেইটোৱে ইয়াতো ৰঙাটাপুৰ শ্বুটিং হৈছিলে এইটো পাৰতো কৰিছিলে ৰঙাটাপুৰ শ্বুটিং আৰু সেয়াই আৰু সিমানে পিনে নাও চাও বাই আছে মানুহে আমি এতিয়া এইবিলাক মাংস চাংস ধুই পেলাই লৈ যামগৈ আৰু নদীৰ পাৰটোত বাচনো ধুব লাগিব ইয়াতে সেই আমাৰ বাচন চাবোনটো ইয়াতে ৰাখি দিছোঁ সিমানে আৰু তাই হাত পাত ধুনীয়াকৈ ধুই ল'লে পিনে আমাৰ ভাত হৈয়ে গৈছে আৰু ভাতখিনি উতল আহি গৈছে দেখিছেনে পিনে দালি বহাই থোৱা আছে সিহঁতি চবেই কথা পাতি আছে মই মোবাইল ধৰি সিপিনৰ পৰা ইপিনৰ পৰা সিপিন ঘূৰি ফুৰিছোঁ পোৱালিকেইটাও কিবা কিবি খাই আছে কুৰকুৰি খাই আছে ই দেখিছেনে মই ক'লো পেলু হ'ব বুলি আকৌ মোকো দেখাইছে এনেকৈ আঙুলিকেইটাতো পিনে মানুহ আহি আছে ফুৰিবলৈ আমাক চাই গৈছে যাত্ৰী হয় মানে চাবলৈ আহিছে জেগাবোৰ পিনে চিকেন হৈ গৈছে আমাৰ মই চিকেনটো বনোৱা নেদেখুৱালোঁ এনেকৈ হৈ যোৱাৰ পিছতে দেখাইছোঁ আমাৰ পনিজাই বনাইছে তাই বহুত ধুনীয়াকৈ চিকেন বনায় আৰু সেয়াই এতিয়া আমি আৰু পোৱালিকেইটাক প্ৰথমতে ভাত দি ল'ম ইপিনে আকৌ আমাৰ প্ৰথমতে এওঁ অকণমান মানে টেষ্ট কৰি চাই লৈছে আৰু চিকেনটো ভালেই লাগিছে কালাৰটো ইপিনে চব্জি আৰু ই বোলে বহুত ভাল পাইছে খাই কৈছে আৰু ধুনীয়া হৈছে বুলি এয়া দেখিছেনে চবেই চাই আছে আমালৈ মানুহ ফুৰিবলৈ অহা মানুহ ভাত দি দিছোঁ পোৱালিকেইটা সৰু পোৱালি ইহঁতৰ ভোক লাগিছে অলমষ্ট আমাৰ 1:30 বাজিয়ে গ'ল ইহঁতৰতো ভোক লাগিবই আমাৰেই লাগি গৈছে অকণকৈ আৰু ইহঁতক ভাত চাত দি হোৱাৰ পিছত সিহঁতি খোৱাৰ পিছতহে আমি খাম ধুনীয়াকৈ খুৱাই লৈছে সিহঁতক মাকহঁতে পুৰা একদম ফুৰ্তিয়া পুৰা ফূৰ্তিত খালে ভাত পানী খালে ইহঁতৰ পিকনিক যাওঁ পুৰা হাল্লা লাগি আছিলে এতিয়া পিকনিকলৈ আহি মজাটো পাইছে আৰু পুৰা মজা লৈছে যেনে আমাৰ দৃষ্টি জ্বলা পাইছে তাই এতিয়া আমি ইহঁতক দি হোৱাৰ পিছত আমি খাইছোঁ আৰু আমি ভাত খাওঁতে 2:30 বাজিলেগৈ আমি আহিছোঁ অৱশ্যে দেৰিকৈ 12 বজাত আহিছোঁ এই আমাৰ শান্তিয়ে বিলাইছে পনিতাই বনাইছে পনিতাই শান্তিয়ে দুজনে মিলি বনাইছে বাৰু আৰু দুজনীয়ে একে লাষ্টত খাইছে ভাত আমাৰ ভাত পানী খাই হ'ল এপিনে মই তামোল খাই ল'লোঁ এটকৰ যাবৰে হৈ গ'ল আৰু পোৱালি ছোৱালী লৈ পেলাই ইমান দেৰিলৈকে থাকিবও নোৱাৰি ঠাণ্ডাও লাগিছে অলপ 4:30 বাজি গ'লগৈ এয়া নাৱত উঠিলোঁ আৰু আমি এতিয়া যামগৈ আৰু এতিয়া আমি গোটেইখিনি ভাল লাগিলে বহুত ধুনীয়া লাগিলে পিকনিকটো খাই দেখিছে এইজোপা গছ হাঁহি ক'বই নোৱাৰে পুৰা হাঁহিছে আৰু ঠিক আছে বাই বাই আজিলৈ